নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ পাঠ্যপুথি আমি আৰু আমাৰ পৰিৱেশৰ প্ৰথম পাঠ গছ-গছনিৰ কথা এই পাঠটোৰ বিষয়ে আলোচনা কৰিম। আহা তেন্তে আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো। আমাৰ চাৰিওফালে বহুতো গছ-গছনি আছে। এই গছ-গছনিবোৰ বেলেগ বেলেগ ধৰণৰ। আমাৰ চাৰিওফালে বহুত ধৰণৰ গছ-গছনি হয়নে? আৰু এই গছবোৰ বিভিন্ন ধৰণৰ হয়। কিছুমান ডাঙৰ আৰু কিছুমান সৰু। কিছুমান দেখাত ডাঙৰ হয় আৰু কিছুমান সৰু। কিছুমান মাটিত আৰু কিছুমান গছ পানীত হয়। কিছুমান গছ মাটিত হয় আকৌ কিছুমান গছ পানীত হয়। এই গছ-গছনিবোৰেই হৈছে উদ্ভিদ। এই মাটিত আৰু পানীত হোৱা গছ-গছনিবিলাকে হৈছে উদ্ভিদ। তলত আমি এখন ছবি দেখা পাইছোঁ। ইয়াত বিভিন্ন ধৰণৰ গছ-গছনি আছে। আহাচোন আমি এই গছবিলাকৰ লগত অলপ চিনাকি হওঁ। প্ৰথমে দেখা এই গছজোপা হৈছে এজোপা আম গছ। কাষতে আমবিলাক লাগি আছে। পিছত গছজোপা আমি সচৰাচৰ সাধাৰণতে দেখি থাকোঁ। এই গছজোপা হৈছে এজোপা তামোল গছ। তাৰ পিছতজোপা হৈছে এজোপা কলগছ। তাৰ পিছতজোপা এজোপা কঁঠাল গছ। কঁঠাল লাগি থকা দেখা পাইছোঁ। আৰু তাৰপিছত এই মাটিত বগাই থকা হৈছে ৰঙালাও গছ, লতাজাতীয় গছ। আমি এইবিলাকৰ বিষয়ে তলত অধ্যয়ন কৰিম। ওপৰৰ ছবিত নথকা তুমি জনা আৰু কিছুমান উদ্ভিদৰ নাম কোৱা। এই ওপৰত আমি কিছুমান উদ্ভিদৰ ছবি দেখা পালোঁ আৰু এইখিনি নামো ইতিমধ্যে আমি ক'লোঁ, চিনাকি হ'লোঁ এইবিলাকৰ সৈতে। এইখিনিৰ বাদেও আৰু কিছুমান আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ এনেকৈ আছে। তাৰে দুই এজোপাৰ নাম ক'বলৈ চেষ্টা কৰিবাচোন। হয়, আমি বিভিন্ন ধৰণৰ এইখিনিৰ বাদেও আৰু বিভিন্ন ধৰণৰ গছ-গছনি দেখা পাওঁ হয়নে? নেমু টেঙা গছ দেখা পাওঁ, জামুক গছ, আকৌ বগৰী গছ, এইবিলাক বিভিন্ন ধৰণৰ গছ আছে। এজোপা আম আৰু এজোপা লাও গছলৈ মন কৰা। আমৰ গা গছ টান আৰু শকত, বহুত ওপৰলৈকে ই থিয় হৈ ৰয়। আনহাতে লাও গছৰ গা গছ কোমল আৰু লেহুকা, ই থিয় হৈ থাকিব নোৱাৰি বগাই যায়। আম, জাম, কঁঠাল, শাল, আহঁত আদি গছবোৰ বৰ ডাঙৰ হয়। আম, জামুক, কঁঠাল, শাল এই গছবিলাক মন কৰিবাচোন, বহুত ডাঙৰ হয়, ওখ হয়। সেইবোৰৰ গা গছ শকত আৰু ডাল পাতেৰে ভৰি থকা। সেইবোৰৰ গা গছটো শকত হয়। গা গছটো মানে এই অংশটোক গা গছ বুলি কয়। এই অংশখিনি গা গছ শকত হয় আৰু ডাল পাতেৰে ভৰি থাকে। ডাল পাতটো ভৰ্তি হৈ থাকে, সম্পূৰ্ণ হৈ থাকে। এই গছবোৰৰ গা গছবোৰ চুই চালে অনুভৱ কৰিবা যে গছবোৰ বৰ টান। এই গছবিলাক বৰ টান হয়। যদি চুই চোৱা তুমি আম গছ, জামুক গছবিলাক, তেতিয়া বহুত টান পাবা। এনে ধৰণৰ উদ্ভিদবোৰেই হৈছে বৃক্ষ। এনে টান উদ্ভিদবিলাকেই হৈছে বৃক্ষ। অসমৰ শাল আৰু চেগুন বৰ মূল্যৱান বৃক্ষ। অসমত পোৱা শাল গছ আৰু চেগুন গছ হৈছে বহুত মূল্যৱান, বহুত প্ৰয়োজনীয় বৃক্ষ। এইবোৰ বৃক্ষৰ পৰা পোৱা কাঠৰ পৰা দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা চকী, মেজ, বেঞ্চ, ঘৰৰ দুৱাৰ, খিৰিকী আদি সজা হয়। এই মূল্যৱান বৃক্ষবোৰৰ পৰা কি সজা হয় বুলি ক'লে? চকী সজা হয়, মেজ, বেঞ্চ, ঘৰৰ দুৱাৰ, খিৰিকী সজা হয়। এই কাঠবোৰ অসমৰ বাহিৰলৈও পঠিওৱা হয়। অন্যান্য ঠাইতো পঠিওৱা হয়। তোমালোকৰ ঘৰৰ কি বস্তু কাঠেৰে তৈয়াৰী, সেইবিলাকৰ নামবোৰ কোৱা। তোমালোকৰ ঘৰত থকা কাঠেৰে তৈয়াৰী বস্তুবিলাকৰ নামবিলাক ক'ব পাৰিবানে? আমি সাধাৰণতে বিভিন্ন ধৰণৰ কাঠৰ সামগ্ৰীৰে বস্তু তৈয়াৰ কৰোঁ। ওপৰত কোৱাৰ দৰে আমাৰ ঘৰতো চকী, মেজ, বেঞ্চ, ঘৰৰ দুৱাৰ, খিৰিকীবিলাক কিহেৰে তৈয়াৰী? কাঠেৰেই তৈয়াৰী হয়। তোমালোকে চাবাচোন। এতিয়া পিছৰ অংশটোলৈ আগবাঢ়োঁ। অসম চাহ খেতিৰ বাবে বিখ্যাত। তোমালোকে কেতিয়াবা চাহ বাগান দেখিছানে? চাহ বাগান দেখিছা নাই কেতিয়াবা? এই চাহ গছবোৰ চাপৰ আৰু জোপোহা। চাহ গছবিলাক চাপৰ হয় আৰু জোপোহা হয়। তোমালোকে সচৰাচৰ দেখি থকা গোলাপ, তগৰ, জেতুকা, জবা, ডালিম আদি গছবোৰো চাপৰ আৰু জোপোহা। তোমালোকে যে দেখি থাকা, সাধাৰণতে তোমালোকৰ ঘৰত আছে এইবিলাক গোলাপ ফুল, তগৰ ফুল, জেতুকা, হাতত লগোৱা মেহেন্দি কয় যে সেইটো জেতুকা, জবা ফুল,
ডালিম গছ এইবিলাক চাপৰ হয়, বেছি ওখ নহয় আৰু জোপোহা হয়। এই চাপৰ আৰু জোপোহা গছবোৰেই হৈছে গুল্ম। তেন্তে আমি গম পালোঁ গুল্ম গছ কোনবিলাক? যিবিলাক গছ চাপৰ হয় আৰু জোপোহা হয়। তোমালোকক যদি সোধা যায় কেইবিধমান গুল্ম গছৰ উদাহৰণ দিয়া, তেতিয়া তোমালোকে এই ওপৰত লিখাখিনি কৈ দিব পাৰিবা। গোলাপ, তগৰ, জেতুকা, জবা, ডালিম এইবিলাক হৈছে গুল্ম অৰ্থাৎ চাপৰ। এইবিলাক চাপৰ আৰু জোপোহা হয়। জিকা, ভোল, লাও, কোমোৰা, তিয়হ আদি গছৰ বাবে বাঁহৰ চাং সাজি দিয়া নিশ্চয় মন কৰিছা। সাধাৰণতে কি জিকা, ভোল আমাৰ বাৰীত থকা জিকা, ভোল, লাও এইবিলাকত কি কৰা হয়? এইবিলাকত বাঁহেৰে চাং সাজি দিয়া হয় যাতে এইবিলাকে বগাই যাব পাৰে, ধুনীয়াকৈ বগাই যাব পাৰে অসুবিধা নোহোৱাকৈ। এতিয়া আমি এইবিলাকৰ বিষয়ে অলপ পঢ়িম। কেতিয়াবা ভাবি চাইছানে বাঁহৰ চাঙৰ প্ৰয়োজন কিয়? কেতিয়াবা মনতে ভাবিছা নেকি যে এইবিলাক কিয় চাং দিয়া হয়? কঁঠাল এজোপাত আমি চাং নিদিওঁ, জামুক গছ এজোপাত চাং নিদিওঁ, কিন্তু এই জিকা, ভোল এইবিলাকত কিয় দিয়া হয়? আমি কিয় দিয়া হয় এই কাৰণটো বিচাৰি পাওঁ তলৰখিনিত। এই উদ্ভিদবোৰ কোমল আৰু লেহুকা, ইহঁত বগাই যায়। এই গছবিলাক কি হয়? কোমল হয় আৰু লেহুকা, লাহি ক্ষীণ হয়, কোমল হয় আৰু লেহুকা। ইহঁত বগাই যায়, ইহঁত বগাইহে যাব পাৰে। আম গছ এজোপাৰ দৰে ইহঁত টান নহয়, অৰ্থাৎ ইহঁত বেছি ওখ হ'ব নোৱাৰে। বগাবৰ বাবে চাং সাজি দিয়া হয়। এই বগাই যাবৰ কাৰণে সিহঁতক চাং সাজি দিয়া হয়। তাৰে কিছুমান আকৌ আন গছত বগাই যায়। এইবিলাকৰ ভিতৰতে কিছুমানে আকৌ অন্য গছত বগাই যায়, যেনে পাণ, জালুক, পিপলি আদি। পাণ, জালুক, পিপলি আদিবিলাক গছ অন্য গছত বগাই যায়। কিছুমানে আকৌ মাটিতো বগায়, যেনে ৰঙালাও, তৰমুজ আদি এইবিলাক মাটিত বগায়। এনেদৰে বগাই যোৱা উদ্ভিদবোৰেই হৈছে লতা জাতীয় উদ্ভিদ। এতিয়া লতা জাতীয় উদ্ভিদ কোনবিলাক? যিবিলাক উদ্ভিদে সাধাৰণতে বগাই যায়, এয়া মাটিতে হওক বা চাঙতে হওক বা অন্য গছতে হওক, এইবিলাক লতা জাতীয় উদ্ভিদ বোলা হয়। দুৱৰি বন, ঘাঁহ, ধান আদি উদ্ভিদবোৰ সৰু আৰু গা গছবোৰ কোমল। এইবিলাক দুৱৰি বন, ঘাঁহ, ধান গছ এইবিলাকৰ উদ্ভিদবোৰ সৰু হয় আৰু গা গছটো শৰীৰৰ অংশটো কোমল হয়। তেনেদৰে ভিন ভিন শাকবিলাকৰ গা গছবোৰ কোমল। কিছুমানৰ আকৌ গা গছ ফোঁপোলা, যেনে বাঁহ। ফোঁপোলা মানে ওপৰ ফালৰ পৰা টান, ভিতৰ ফালে খালী ঠাই থকা। বাঁহৰ যেনেকৈ চুঙা, বাঁহৰ চুঙা এটা যদি আমি ফালি চাওঁ তেতিয়া ভিতৰ অংশটো ফোঁপোলা দেখা পাম, খালী ঠাই থাকে ভিতৰ অংশত, সেইটোকে কৈছে ফোঁপোলা, যেনে বাঁহ। এইবোৰেই হৈছে তৃণজাতীয় উদ্ভিদ। গতিকে আমি ঘৰ সাজোতে বা বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰা বাঁহ হৈছে এজোপা তৃণজাতীয় উদ্ভিদহে, বাঁহ গছ নহয় দেই, বৃক্ষ নহয়। গছ গছনি আমাৰ বহুতো কামত লাগে। এই গছ গছনিবিলাক আমি বিভিন্ন কামত লগাওঁ। গছৰ পৰা আমি ফুল, ফল মূল, শস্য, খৰি, ঘৰ সজা সামগ্ৰী যেনে কাঠৰ তক্তা, বাটাম আদি পাওঁ। গছৰ পৰা আমি কি পাওঁ? তেতিয়া আমি লিখিব লাগিব বা ক'ব লাগিব ফুল পাওঁ, গছৰ পৰা ফুল হয়, ফল মূল পোৱা যায়, শস্য পোৱা যায়, খৰি, ঘৰ সজা সামগ্ৰী, তক্তা, বাটাম আদি পোৱা যায়। কাঠেৰে আমি চকী, মেজকে ধৰি নানা ধৰণৰ আচবাব তৈয়াৰ কৰি লওঁ। পিন্ধা কাপোৰো গছৰ পৰা পোৱা যেনে কপাহৰ আঁহৰ পৰা প্ৰস্তুত কৰা হয়। ঔষধ আৰু সুগন্ধি দ্ৰব্যও গছৰ পৰা পোৱা যায়। গছত ফুলা ফুলবোৰো আমাৰ বিভিন্ন কামত লাগে। গছত যে বিভিন্ন ধৰণৰ ফুল ফুলে এইবিলাকো আমাৰ বিভিন্ন কামত লগাওঁ আমি। গছে যে ছাঁ দি ঠাইখন শীতল কৰি ৰাখে সেই কথাও আমি পাহৰিব নালাগিব। আমাৰ প্ৰয়োজন হোৱা বায়ু গছ গছনিয়ে নিৰ্মল কৰি ৰাখে। ইমানবোৰ কামত অহা গছ গছনি কাটি পেলালে আমাৰ কিমান অসুবিধা হ'ব ভাবি চোৱাচোন, হয়নে? ভাবিছানে কেতিয়াবা? এই গছবিলাকে আমাক বিভিন্ন কামত সহায় কৰে। আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী ওপৰত কোৱা সকলোবিলাক কামতে আমি গছ ব্যৱহাৰ কৰোঁ, নহয়নে? গতিকে আমি গছবিলাক অনবৰতে অপ্ৰয়োজনীয়ভাৱে কাটিব নালাগে। গছ কাটি নিজৰহে ডাঙৰ অপকাৰ মাতি অনা হ'ব। হয়, গছ কাটিলে আমাৰ নিজৰে উপকাৰ হ'ব, কাৰণ গছৰ পৰা আমি প্ৰয়োজনীয় সকলোবিলাক বস্তু আমি পাওঁ।
সেইবাবে সদায় গছ গছনিক আপডাল কৰিব লাগে, কেতিয়াও গছ গছনি কাটি নষ্ট কৰিব নালাগে। সেই আপডাল মানে চোৱা চিতা কৰা, গছ গছনি যত্ন ল'ব লাগে, আমি ভালকৈ গুৰিবিলাক চিকুণাই দিব লাগে, সাৰ পানী দিব লাগে। কেতিয়াও গছ গছনি কাটি অবাবত নষ্ট কৰিব নালাগে, কেতিয়াও কাটিব নালাগে। এজোপা ঘাঁহ উভালি আনাচোন, এজোপা ঘাঁহ উভালি আনিব কৈছে। কি মন কৰিলা? তাত আমি কি মন কৰিম, কি দেখা পাম? মাটিৰ তলত সোমাই থকা গছজোপাৰ এটা অংশ দেখা পাইছানে? গছজোপাৰ এটা অংশ মাটিত সোমাই থকা দেখা পাবা। এই অংশটোৱেই হৈছে শিপা। গছে শিপাৰ দ্বাৰা পানী শুহি লয়। শিপাই মাটিত খামুচি ধৰি গছজোপাত থিয় কৰি ৰখাত সহায় কৰে। এই যে তোমালোকে উভালি আনোতে যি অংশটো দেখা পালা, সেই অংশটো হৈছে শিপা। আৰু এই শিপাৰ দ্বাৰা পানী শুহি লয়। গছে শিপাৰ দ্বাৰাই পানী শুহি লয়। শিপাই মাটিত খামুচি ধৰি গছজোপাক থিয় হৈ থকাত সহায় কৰে। আৰু এনে কৰিলে মাটিখিনি ক্ষয় হৈ নাযায়। উদ্ভিদৰ শিপাই খহনীয়া ৰোধ কৰাত আৰু মাটি সংৰক্ষণত সহায় কৰে। এইটো গুৰুত্বপূৰ্ণ। উদ্ভিদৰ শিপাই খহনীয়া, মাটি খহি যোৱাত। সাধাৰণতে তোমালোকে পেপাৰে পত্ৰ পাই থাকা যে নদীৰ বানপানী হ'লে কি নদীৰ পাৰখিনি খহি নদীৰ ভিতৰত সোমাই যায়। আৰু এই কামটো গছ গছনিয়ে বাধা দিয়ে, খহনীয়া হোৱাত বাধা দিয়ে গছ গছনিয়ে। আৰু মাটি সংৰক্ষণত সহায় কৰে আৰু মাটিখিনি ধৰি ৰাখে। উদ্ভিদৰ পাতবোৰ লক্ষ্য কৰিছানে? উদ্ভিদৰ পাতবিলাক দেখিছানে? সকলোবোৰ উদ্ভিদৰ পাত একেই নে? সকলোবিলাক উদ্ভিদৰ পাত একেই জানো? নহয়। বিভিন্ন গছৰ পাত বিভিন্ন ধৰণৰ, বিভিন্ন গছৰ পাতবিলাক বিভিন্ন ধৰণৰ। গছ ভেদে পাতৰো ধৰণ ভিন ভিন। তলৰ ছবিত দেখা পাতবোৰ চিনি পাইছানে? এই ধৰণৰ আৰু বহুতো গছৰ পাত আমাৰ পৰিৱেশত পোৱা যায়। হয়, তলত এই যে এইখিনি ছবিখিনি দেখা পাইছা যে, এই পাতবিলাক চিনি পাইছানে বাৰু? বিভিন্ন ধৰণৰ পাত আছে, হয়নে? এইটো কচু পাতৰ দৰে লাগিছে, মানে কচু পাত। এইটো আহঁত গছ, কলপাত। এইটো নাৰিকল গছৰ পাতৰ দৰে, পাণৰ দৰে লাগিছে। গতিকে এই পাতখিনি আমি যিখিনি ক'লোঁ, আহঁত পাত বুলি ক'লোঁ, কচু পাত, কলপাত, ইফালে নাৰিকল গছৰ পাত ক'লোঁ, এইখিনি দেখাত গোটেইখিনি একেনে বাৰু? নহয়, ভিন ভিন, দেখাত অলপ বেলেগ বেলেগ। ইয়াত তোমালোকৰ কাৰণে ক্ৰিয়াকলাপ দিছে। তোমালোকৰ বিদ্যালয়ৰ চৌহদত পৰি থকা গছৰ পাতবোৰ সংগ্ৰহ কৰি পাতবোৰৰ আকাৰ আৰু আকৃতি ভালকৈ লক্ষ্য কৰা আৰু সেইবোৰ পাতেৰে এখন এলবাম প্ৰস্তুত কৰা দলগতভাৱে। তোমালোকে দলীয়ভাৱে, ইয়াত কি কোৱা হৈছে, তোমালোকে দলীয়ভাৱে তোমালোকৰ বিদ্যালয়ৰ চৌহদত পৰি থকা পাতবিলাক সংগ্ৰহ কৰিব কৈছে। এইখিনি সংগ্ৰহ কৰি ইহঁতৰ আকাৰ দেখাত কেনেকুৱা, আকাৰটো কিমান ডাঙৰ সৰু, আকৃতিটো কেনেকুৱা, গোল, ঘূৰণীয়া, দীঘল। আকাৰ মানে হৈছে কিমান ডাঙৰ ইহঁত দেখাত, আৰু আকৃতিটো কেনেকুৱা, গোল নে দীঘলীয়া নে চেপেটা, সেইখিনি। পিছৰ অংশটোলৈ আগবাঢ়ো। পাত আমাৰ কি কি কামত লাগে চাওঁ আহা। পাত আমি কি কি কামত ব্যৱহাৰ কৰোঁ, সেইখিনিৰ বিষয়ে আমি পঢ়িম এতিয়া। খোৱা বস্তু থবৰ কাৰণে কলগছৰ পাত ব্যৱহাৰ কৰাটো নিশ্চয় সকলোৱে মন কৰিছে। হয়, তোমালোকে সকলোৱে মন কৰিছা যে খোৱা বস্তু থবৰ কাৰণে বা পাতত আমি বিয়া সবাহত আমি পাতত খোৱা বস্তু দিয়া দেখিছোঁ, আমি নিজেও খাইছোঁ, হয়নে? কিছুমান পাত শাক হিচাপে ৰান্ধি খোৱা হয়, কিছুমান পাত আকৌ শাক হিচাপে ৰান্ধি খোৱা হয়। আমি কিছুমান পাত শাক হিচাপে ৰান্ধি খাওঁ। তেজপাত ৰন্ধা বঢ়াত ব্যৱহাৰ কৰা হয়। তেজপাত সাধাৰণতে ৰন্ধাত ব্যৱহাৰ কৰা হয়। আমি এইটো পাতটো নাখাওঁ, কিন্তু আমি ব্যৱহাৰ কৰোঁ। চাহ গছৰ পাতৰ পৰা চাহপাত প্ৰস্তুত কৰা হয়। এই চাহপাত আমি ৰাতিপুৱা চাহ খাওঁ, চাহ একাপ খাওঁ যে সেই চাহকাপত আমি আচলতে চাহ গছৰ পাত ব্যৱহাৰ কৰোঁ। টকৌ পাতেৰে জাপি সজা হয়। হয়, টকৌ পাতেৰে আমি খেতিপথাৰৰ দিনত আমি জাপি ব্যৱহাৰ কৰোঁ, আৰু সেই জাপিটো সাধাৰণতে টকৌ পাতেৰে বনায়। তাল গছৰ পাতেৰে বিচনী সজা হয়। হয়, তাল গছৰ পাতেৰে বিচনী সজা হয়। তুলসী, দুবৰি বন, নিমপাত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। হয়, আমি তুলসী সাধাৰণতে কাহ হ'লে ব্যৱহাৰ কৰোঁ, দুবৰি বনো ব্যৱহাৰ কৰোঁ, নিমপাত তিতা, নিমপাত
খৰ খজুৱতি দূৰ কৰাত ব্যৱহাৰ কৰা হয় সাধাৰণতে। এইবিলাক আমি ব্যৱহাৰ কৰোঁ ঔষধ হিচাপে। চিত্ৰনলা গছৰ পাতৰ পৰা তেল উলিওৱা হয়। এই তেল বেলেগে বেলেগে কামৰ বাবে লাগে। এই চিত্ৰনলা গছৰ পৰা তেল প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় চিত্ৰনলা তেল, আৰু বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰা হয়। আমি পিছৰ অংশটো চাওঁ। ইয়াত ক্ৰিয়াকলাপ এটা দিছে, তোমালোকে চাবা। পিছত গছৰ লগত বন্ধুত্ব। তুমি ঘৰৰ ওচৰত থকা গছ এজোপাৰ লগত বন্ধু পাতি লোৱা। তোমাৰ বন্ধু গছজোপাৰ এটা নাম দিয়া আৰু বহীত লিখা। পাতবোৰ আকাৰ আৰু আকৃতি ভালদৰে লক্ষ্য কৰি বহীত আঁকা। পাতবোৰ কেতিয়াবা সৰি যোৱা দেখিছানে? যদি দেখিছা, কোন মাহত? গছজোপাত কোনো প্ৰাণীয়ে বাস কৰিছেনে? যদি কৰিছে, প্ৰাণীকেইটাৰ নাম লিখা। ইয়াৰ বাহিৰে গছডালৰ বিষয়ে আনৰ পৰা কিছু কথা জানি লৈ বহীত লিখা। হয়, এইখিনি তোমালোকে কৰিবা। ডাঙৰৰ পৰা জানি লোৱা। আগতে দেখা পোৱা কিছুমান গছ এতিয়া আৰু পাবলৈ নোহোৱা হ'ল, সেইবোৰৰ নাম। আগতে কিছুমান গছ হয়তো তোমালোকে নেদেখিবও পাৰা। আগতে কিছুমান গছ আছিলে, সেইবিলাকৰ নোহোৱা হ'ল বৰ্তমান সময়ত, আৰু সেইবিলাকৰ নাম তোমালোকৰ ঘৰত থকা ডাঙৰ ব্যক্তিৰ পৰা জানি ল'বলৈ কৈছে। আগতে নথকা গছ আজিকালি দেখিবলৈ পোৱা যায়, সেইবোৰৰ নাম। আগতে কিছুমান গছ আকৌ নাছিলে, কিন্তু বৰ্তমান কিছুমান গছ হয়তো দেখা পোৱা যায়। সেইবিলাকৰ নামবিলাক বা সেইবিলাকৰ বিষয়ে তোমালোকক ডাঙৰ পৰা জানি ল'বলৈ কৈছে। তোমালোকে ঘৰৰ মা দেউতা ডাঙৰজনৰ পৰা জানি ল'বা। পিছৰ অংশটোলৈ আগবাঢ়ো। ইয়াত তোমালোকক দিছে ক্ৰিয়াকলাপ। শুকান পাতেৰে তলৰ নমুনাবোৰ সাজা। শুকান পাতেৰে এনেকৈ নমুনাবিলাক সাজিবলৈ কৈছে। ইয়াত কচুপাত ব্যৱহাৰ কৰিছে, ইয়াত বেলেগ কঁঠাল পাত ধৰা ব্যৱহাৰ কৰিছে। ইয়াত পাতেৰে এনেকৈ সাজোন এটা বনাব পাৰি, ধুনীয়া সাজোন, হয়নে? ইয়াত দেখিছে শুকান পাত ব্যৱহাৰ কৰি আৰু কিছুমান নমুনা তৈয়াৰ কৰা। তোমালোকে শুকান পাত ব্যৱহাৰ কৰি কিছুমান আৰু এনেধৰণে নমুনা সাজিবা। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। ইয়াৰ পিছৰ অংশটোত আমি এই পাঠটিৰ অনুশীলনীসমূহৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।